হাই গাইজ, গুড মৰ্ণিং। চাব পাৰে মই এতিয়া জাষ্ট শুই উঠিছোঁ। সকলোকে মোৰ নতুন আন এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। চাই থাকক আজিৰ দিনটো কি হয়। বেটাই ইয়াতে কাৰ্টুন চাই থকাৰ কাৰণে ভইচ অভাৰ দিবলগীয়া। আপোনালোকে চাব পাৰে মই এতিয়া জাষ্ট ফ্ৰেছ হৈ পিনি আহিছোঁ আৰু চাই থাকক মই কি কৰোঁ কি নকৰোঁ। চাব পাৰে মই বাচন চাচন ধুই শেষ কৰিলোঁ। এতিয়া মই যাওঁ এই ওচৰৰে বৰহঁতৰ ঘৰত গাখীৰ আনিবৰ কাৰণে। বাহিৰত চাব পাৰে কেনেকৈ বৰষুণ দি আছে। মই বৰহঁতৰ ঘৰত আহি পালোঁ। এতিয়া মই গাখীৰটো ল'লোঁ। এতিয়া চাই থাকোঁ। মই গাখীৰ লৈ আহিলোঁ। ইয়াতে চাব পাৰে মোৰ ঘৰখনৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। এইটো চাওক এনেকৈ পৰি আছে। মই গাখীৰটো লৈ আহি পিনি পাকঘৰত সোমালোঁ। গেছ ষ্টভকেইটা মুচিলোঁ। ইয়াতে মই গাখীৰ গৰম কৰি দিছোঁ বেটাৰ কাৰণে। এইখিনি অংগনবাড়ীৰ পৰা খোৱা বস্তু দিছে বেটাৰ কাৰণে। সেইটোৱে মই বেটাক আজি বনাই দিম বুলি ভাবিছোঁ। ইয়াতে মই 2-3 চামুচমান উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পাছত গৰম গাখীৰত এইখিনি মিক্স কৰি ল'ম ভালদৰে। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই সিটো চাইডে চাব পাৰে আপুনি আমাৰ কাৰণে গাখীৰ চাহ গৰম বনাইছোঁ। বেটাক খুৱাই দিয়াৰ পাছত ইয়াত মই চাহ খাবলৈ বহি গ'লোঁ। ক'ব পাৰে হাজবেণ্ডে মাছ আনিছে, চ' মই মাছকেইটা ধুই লওঁ। তাৰপাছত মই কি চব্জি বনাওঁ, কেনেকৈ কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই এতিয়া নিমখ অলপমান দিম। আৰু হালধি অলপমান দি পিনি ভালকৈ এইটো মই মেৰিনেট কৰি লওঁ। ইয়াতে লগতে হাজবেণ্ডে আনিছে এইটো মাছৰ কণী। এইখিনিও মই নিমখ আৰু হালধি লগাই পিনি মেৰিনেট কৰি ল'ম। তাৰপিছত চাই থাকক মই কি বনাই আছোঁ। কি মানে বিশেষ একো নবনাওঁ, চিম্পুলকৈ কিবা এটা বনাম আৰু চাই থাকক মই কি বনাওঁ। ভিডিঅ' বনাবলৈ সেনেকৈ ষ্টেণ্ড নাই, চ' মই এটা হাতৰ পৰা ভিডিঅ' কৰি এটা হাতৰ পৰা মাছকেইটা উল্টাবলগীয়া হৈছে মোৰ। উপায় নাই, কি কৰিম। ষ্টেণ্ড এটাও ল'ব পৰা নাই এতিয়ালৈকে। এতিয়া মাছখিনি মই উলিয়াই লওঁ, কাৰণ মই বেছি ফৰফৰকৈ নাভাজোঁ, কাৰণ মই এইখিনি আকৌ চব্জিত দিবই লাগিব। চব্জিত বেছি ফৰফৰীয়াকৈ ভাজিলে ভাল নালাগে খাবলৈ। ইয়াতে চাব পাৰে মই এতিয়া ইয়াতে কচুখিনি আৰু ঔটেঙাখিনি, কচু, ঔটেঙা, কেঁচা জলকীয়া গোটেইখিনি মই এতিয়া ইয়াতে কুকাৰত একেলগত দি দিম। মই এইখিনি ফাৰ্ষ্টত বইল কৰি ল'ম, চাই থাকিব পাৰে আপোনালোকে। এতিয়া মই ইয়াতে দি দিওঁ নিমখ, হালধি দি দিছোঁ ফাৰ্ষ্টত, তাৰপিছত দিছোঁ নিমখ নিজৰ জোখ অনুসাৰে। চ' এতিয়া মই ইয়াত পানী ঢালিম আৰু কুকাৰৰ ঢাকনিটো বন্ধ কৰি পিনি মই গেছত উঠাই দিম। ইয়াতে মই এতিয়া ভাতটো বহাই দিম আৰু চাব পাৰে মই এতিয়া ইয়াতে ভাতটো বহাম আৰু কেৰাহী এখন লৈ ইয়াতে তেল অলপ দি পিনি পাঁচফোৰণ অলপমান, পিঁয়াজ অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আৰু কুকাৰত ঔটেঙা আৰু কচু যোনটো মই চিটি মৰুৱাই লৈছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু চাই থাকিব পাৰে ইয়াতে, আৰু মই এইখিনি ভালকৈ উতল আহিব দিম। উতল আহিব দিয়াৰ পাছত ইয়াতে মই ভাজি লোৱা মাছকেইডোখৰ লগাই দিছোঁ। এইটো চাব পাৰে কেনেকুৱা লাগিছে গাইজ, খাই চাবলৈ মন গৈছে নাই এনেকৈ।
আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাব পাৰিব গাইজ। চাব পাৰে, খাই চাই লওঁ কেনেকুৱা লাগিছে, খাই পিনে আপোনালোকক কৈ আছোঁ। মজা লাগিছে গাইজ খাবলৈ। আপোনালোকে এনেকৈ খাই চাব, তাৰপিছত কমেণ্ট কৰিব কেনেকুৱা লাগিলে খাই পিনি প্লিজ। মই এতিয়া ভাতটো খাই লওঁ, তাৰপিছত মই আকৌ লগ পাই আছোঁ। মোৰ এতিয়া ভাত খাই হৈ গ'ল, এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। গুড নাইট।